তো হেল্ল' গাইছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ টেক এণ্ড ট্ৰেভেললৈ। তো গাইছ, মই বেদান্ত, আপোনালোকে চাই আছে আছামিজ টেক এণ্ড ট্ৰেভেল। তো আজি মই এটা মজাৰ বস্তু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো চাব পাৰে, বস্তুটো দেখিবলৈ ইমান মজাৰ নহয়। তো ফিৰভি কথাটো কৈয়ে দিওঁ আৰু আপোনালোকে নিজেও নিশ্চয় ৰাইডোমিটাৰ পেন ব্যৱহাৰ কৰে। মইতো ৰাইডোমিটাৰ পেন ইউজে কৰোঁ, বেলেগ পেন ইউজ নকৰোঁ, ৰাইডোমিটাৰৰ কাৰণ লিখি ভাল পাওঁ। তো দিনো যায় ৰাইডোমিটাৰ পেন, জানেই ৰাইডোমিটাৰ পেনৰ দাম হ'ল 10 টকা। তো মোৰ হাততো আছে এটা ৰাইডোমিটাৰ পেন। এতিয়া আপোনালোকে চাব পাৰে, এইটো এটা ৰাইডোমিটাৰ পেন। তো ইয়াত আজিকালি আপোনাৰ 20 টকা নালাগে এটা ৰাইডোমিটাৰ পেনত, মাত্ৰ 10 টকাতে আপুনিও লাভ কৰিব পাৰে যিকোনো এটা ৰাইডোমিটাৰ পেন। তো একদম একেই ডুপ্লিকেট পেন নহয়, একদম ছেম পেন, সেইটো ৰাইডোমিটাৰ পেন আপুনিও লাভ কৰিব পাৰে। তো জাষ্ট আপুনি দোকান যাওক, দোকানৰ পৰা যিকোনো এটা ৰাইডোমিটাৰ পেন উঠাই আনক। মইতো আনিলোৱে ৰাইডোমিটাৰ পেন, লিখিয়ে আছোঁ এতিয়া কি কৰিব, ৰাইডোমিটাৰে ভাল লাগে। তো দেখাই দিছোঁ আপুনি কেনেকৈ কেনেকৈ পাব 10 টকা ঘূৰাই। যদি 20 টকা দিয়ে দোকানীক, আপুনি 10 টকা ঘূৰাই পাব। আচলতে দোকানীৰ পৰাতো ঘূৰাই নাপায়, নিজৰ মোবাইলতে ঘূৰাই পাব। তো দোকানীৰ পৰা আনোতে 20 টকা দিয়ে আনিব লাগিব আৰু। তো চাই লওক, দেখাই দিছোঁ। আনবক্সিং কৰিবলৈতো নাই আৰু, এইটো বাহিৰতে আছে। তো এইটো একদম যিটো দেখিছে ইয়াত, এইটো একেবাৰে তলত যিটো এইখন চাব পাৰে, এইখন ইয়াত যিখন আছে এইখন। তো এইখনত লিখা আছে স্ক্ৰেচ এবভ ফৰ প্ৰম' কোড। ওপৰত এইটো দেখিছে চিলভাৰ কালাৰৰ, এইটো এটা প্ৰম' কোড আছে। তো এই প্ৰম' কোডটো চাবৰ কাৰণে আপুনি কি কৰিব লাগিব, জাষ্ট প্ৰম' কোডটো ইয়াৰ পৰা এৰুৱাই লওক। এতিয়া আপোনালোকক হয়তো মই দেখুৱাব নোৱাৰিম। এই প্ৰম' কোডটো এইটো দেখিছে, এইটো চিলভাৰ তলফালে আঠা আছে। তো ইয়াততো আপুনি এতিয়া চাগে চাব নোৱাৰিব, মোবাইলৰ কেমেৰাটোতো ঠিক নহয়, মইতো ৰেকৰ্ডিং মোবাইলতে কৰি আছোঁ। তো আপুনি পোহৰলৈ চাওক, মুঠতে পোহৰৰ ফালে এই প্ৰম' কোডটো লৈ পিনি এই চিলভাৰ কালাৰৰ যিটো পিছফালে থাকিব, এইখিনিতে আছিলে, এইখিনিত। তো এই প্ৰম' কোডটো এৰুৱাই লওক, এৰুৱাই পিনি পোহৰৰ ফালে চাই দিয়ক। তো চালে ইয়াত ভিতৰত দেখি যাব, ইয়াততো দেখা নাপাব এতিয়া কেমেৰাত। তো ইয়াতে এটা নাম্বাৰ আছে, তো নাম্বাৰটো আপুনি যিকোনো বহীত বা ইয়াৰ পৰা ডাইৰেক্ট টুকি ল'লেও হ'ব, নাম্বাৰটো লিখি লওক। বহীত লিখি লওক। তো তাৰপিছত কৰিব লাগিব কি, আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। সাধাৰণতে থাকে সেই এপটো মানুহৰ ওচৰত। তো মোৰ ওচৰতো আছে পে'টিএম এপ। তো যদি আপোনাৰ ওচৰত নাই, প্লিজ পে'টিএম এপটো ডাউনলোড কৰি লওক। আৰু তাত কাম কিছুমান কৰিব লগা থাকে। কি ইয়াত লিখা স্ক্ৰেচ এবভ ফৰ প্ৰম' কোড। মোৰ মাথাটো তাৰমানে এই যিটো প্ৰম' কোড আছে এইটো স্ক্ৰেচ কৰিবলৈ কৈছে, কিন্তু মই এইটো স্ক্ৰেচ কৰি লৈ যোৱা নাই, তাৰ বাবে আঁতৰাই লৈছোঁ। আঁতৰাই লৈ পোহৰৰ ফালে চালত এই প্ৰম' কোডটো ওলাই গৈছে। তো নাম্বাৰটোৰ ভিতৰত লিখা আছে, ওলাই আছে। তাৰপিছত আৰু এইটো ইয়াতে দেখিব, এইটো দেখিছে নিশ্চয়, এইটো এটা QR কোড আছে ইয়াতে। এই QR কোডটো আপুনি জাষ্ট আপোনাৰ পে'টিএম এপটোত স্কেন কৰক। দেখিবই QR কোড স্কেনাৰ বুলি, পে'টিএম এপটো খোলাৰ লগে লগে তাত আহিবই এটা তলত অপশ্যন, QR কোড স্কেনাৰটোৰ পে'টিএম এপটো জাষ্ট স্কেন কৰক। মইতো এতিয়া দেখালে ভিডিঅ'টো বহুত দীঘলৈ যাব, একো জটিলতা নাই। তো জাষ্ট আপুনি QR কোডটো স্কেন কৰক, তাত আপোনাৰ আহি যাব, ৰ'ব অলপ ৰৈ দিয়ক। কুপন আইডিটো আপোনাৰ ইয়াত ভৰাবলৈ আহিব, যিটো কুপন কোড মানে এইটোৱেই, এই বস্তুটোত যি আছে, এই প্ৰম' কোডটোত যিটো আছে এইটোৱে প্ৰম' কোড, মানে এই কোডটোৰ কথাই কৈছে কুপন কোড বুলি। এই প্ৰম' কোডটো আপুনি তাত ভৰাবলৈ এটুকুৰা জেগা আহিব, জাষ্ট আপুনি প্ৰম' কোডটো সেই জেগাটুকুৰাত ভৰাই লওক। তো প্ৰম' কোডটো ভৰোৱাৰ পিছত ছাবমিট নে এপ্লাই বুলি কিবা এটা আহে, আৰু তাত জাষ্ট এবাৰ ক্লিক কৰি দিয়ক। আৰু লগে লগে আপোনাৰ একাউণ্টত, যদি একাউণ্টটো খুলি থোৱা আছে আপোনাৰ পে'টিএম এপটোত, লগালগ 10 টকা ট্ৰেন্সফাৰ হৈ যাব। মানে 10 টকা আপুনি 20 টকা দি যিটো পেন কিনি আনিছে সেইটোত 10 টকা ঘূৰাই পাব। তো আপুনি এনেকুৱা যিমানেই ৰাইডোমিটাৰ পেন নিকিনে কিয়, প্ৰতিটো পেনতে এনেদৰে 10 টকা ঘূৰাই পাবলৈ আপুনি সক্ষম হ'ব। তো ফ্ৰেণ্ডছ, এইটো আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো এনেদৰে আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।